মোৰ নাম শিলা, মোৰ বয়স ৩৫ বছৰ আৰু দুটা সন্তানৰ মাতৃ। মোৰ স্বামীয়ে বন বিভাগত কাম কৰে। যোৱা ৩ বছৰ ধৰি ঘৰত থকা তেখেতৰ বয়স ৫০ বছৰ। ৫ বছৰ আগতে এইটো ঘটিছিল। মোৰ স্বামী খুৰাৰ পত্নী বৰ অসুস্থ আছিল। ঘৰত কোনো নাছিল। মোৰ স্বামীয়ে মোক তেওঁলোকৰ ঘৰলৈ যাবলৈ ক'লে। সৰু ল'ৰাটোক লৈ মই তালৈ গৈছিলোঁ। সেই সময়ত মোৰ ল'ৰাৰ বয়স ২ বছৰ। মই খুৰীৰ খবৰ ল'বলৈ ধৰিলোঁ। ঘৰত আমাৰ ৪জনহে আছিল, মই আৰু মোৰ ল'ৰা আৰু তেওঁ। এদিন ৰাতিপুৱা খুৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাত তাইক হস্পিটেলত ভৰ্তি কৰিবলগীয়া হ'ল। দিনত তাইৰ লগত থাকিম, কিন্তু সন্ধিয়া ঘৰলৈ উভতি আহিম। আমি খুৰীৰ লগত ৰাতি আহাৰ খাই কথা পাতিছিলোঁ। তাৰ পিছত আমাৰ কোঠাত গৈ শুইছিলোঁ। এদিন ৰাতি পানী খাবলৈ ওলাই আহোঁতে খুৰীৰ কোঠাৰ দুৱাৰখন খোলা দেখিলোঁ আৰু তাৰ পৰা পোহৰ ওলাই আহিছে। খুৰীৰ কিবা অসুবিধা হ'ব পাৰে বুলি ভাবি মই ভিতৰলৈ সোমাই গ'লো। তেওঁ সুধিলে। ভিতৰলৈ চাওঁতে মই থতমত খালোঁ। মই তালৈ গৈ দেখিলোঁ যে খুৰাই চকু মুদি জোৰেৰে অস্ত্ৰটো জোকাৰি আছে। এই দৃশ্যটো দেখি মই আকৌ দৌৰি আহিলোঁ। মোৰ কোঠাৰ ফালে শুবলৈ চেষ্টা কৰিও শুব পৰা নাছিলোঁ। কেৱল তেওঁৰ প্ৰকাণ্ড অস্ত্ৰটোৰ প্ৰতিচ্ছবিয়ে মোৰ মনলৈ আহিল। মোৰ গৰম লাগিল, অনুভৱ কৰিবলৈ ধৰিলোঁ আৰু ৫ মিনিট হ'ল চাগে ভিতৰলৈ কোনোবা এজন অহাৰ শব্দ শুনিলোঁ। মই একো কোৱাৰ আগতে কোনোবাই মোৰ ওপৰেৰে আহি মোক জোৰেৰে ধৰিলে। চিঞৰিবলৈ মন গ'ল যদিও সি হাতেৰে মোৰ মাতটো নিস্তব্ধ কৰি পেলালে। এনেতে মাত এটা আহিল, শিলা, তুমিও পিয়াহ লাগিছে আৰু মোৰো। আমি ইজনে সিজনক সহায় কৰি এই জুই নুনুমুৱাও কিয়? তাৰ পিছত মোৰ মুখৰ পৰা হাতখন আঁতৰাই মোৰ পৰা উঠি আহিলে। এতিয়া সি লাইটটো জ্বলাই দিলে। খুৰা মোৰ সন্মুখত থিয় হৈ আছিল। মই ক'লো, কি কৈছা খুৰা? মই তোমাৰ ছোৱালীৰ দৰে। তেওঁ কয়, প্ৰয়োজনৰ পৰিৱৰ্তন এজন ব্যক্তি। মই জানো তোমাৰো একেই ইচ্ছা আছে। মই জোৰেৰে তাইক সাৱত উঠাৰ পৰা ওলাই যাবলৈ ক'লো, কিন্তু সি মোক মাত্ৰ নাকচ কৰি থাকিল। প্ৰায় এঘণ্টাৰ পিছত পৰাজয় মানিলোঁ। মই হয় বুলি কোৱাৰ লগে লগে তেওঁ মোক বৰফে কাপোৰ খুলি পেলালে। মই একেবাৰে অনুভৱ কৰা নাছিলোঁ যে তেওঁ ৬০ বছৰীয়া মানুহ। মোৰ এনে লাগিল যে তেওঁ এজন ২৫ বছৰীয়া ডেকা। এই বুঢ়া মানুহজনে কিবা কৰিব পাৰিবনে নাই বুলি ভাবিলোঁ। কিন্তু খুৰাই মোক সেই ৰাতি মোক চিঞৰিবলৈ বাধ্য কৰালে। সেই নিশা মোক ৩ বাৰ কৰিছিল। ৰাতিপুৱা ২ৰে অৱস্থা বেয়া আছিল। গোটেই শৰীৰত বিষ হৈছিল। ৰাতিপুৱা মই ভালদৰে খোজ কাঢ়িব পৰা নাছিলোঁ। মই জঠৰ হৈ পৰিছিলোঁ। ৭ দিনমান তেওঁৰ ঘৰত থাকি প্ৰতিদিনে ২জনৰ মনৰ সৌন্দৰ্য উপভোগ কৰিছিলোঁ। মই ভবাৰ বিপৰীত আছিল। খুৰাৰ বয়স ৬০ হ'লেও ২৫ বছৰীয়া যুৱকৰ দৰে শক্তি আছিল।